বন্ধু বান্ধৱীসকল, যিজন ব্যক্তিয়ে চাৰি ধৰণৰ এনেকুৱা সংকেত লাভ কৰে তেখেতসকল কোটিপতি হৈ যায়। হয় বন্ধু বান্ধৱীসকল, টকা অবিহনে মানুহৰ জীৱন আধৰুৱা। ইয়াৰ বাবেই সকলোৱে অধিক টকা উপাৰ্জন কৰিব বিচাৰে, কিন্তু বেছিভাগ মানুহ দুখীয়া হৈয়ে থাকে। আনহাতে কিছুমান মানুহ অতি সোনকালে কোটিপতি হৈ পৰে। ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে, যেনে কিছুমান মানুহে অবিৰতভাৱে কঠোৰ পৰিশ্ৰম কৰে, আনহাতে কিছুমান অধিক ভাগ্য লাভ কৰে। যিসকলে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকৰ বাবে সময় লাগে, কিন্তু সফলতা নিশ্চয়ভাৱে আহে। এই ভিডিঅ'টোৰ মাধ্যমেৰে এজন ব্যক্তি কোটিপতি হ'বলৈ তেখেতে ঈশ্বৰে দিয়া কি কি সংকেত দেখা পাব সেই সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰথমতে, সপোনত হাতী আৰু ঝাৰু দেখা। শুই থকা অৱস্থাত সকলোৱে সপোন দেখা পায়, কিন্তু সেই সময়ছোৱাত অতি কম সংখ্যক লোকে সপোনত হাতী বা ঝাৰু দেখা পায়। যদি আপুনি সপোনত এইবোৰ দেখিছে তেন্তে আপোনাৰ ভাগ্য মুকলি হ'ব আৰু আপুনি সোনকালে কোটিপতি হ'বলৈ ওলাইছে। ইয়াৰ উপৰিও সপোনত গোলাপ ফুল দেখাটো ধনী হোৱাৰ লক্ষণ। দ্বিতীয়তে, ঘৰৰ বেৰত চৰাইৰ বাহ বনোৱা। হয় বন্ধু বান্ধৱীসকল, মানুহে যেনেকৈ থাকিবলৈ ঘৰ সাজিছে ঠিক তেনেদৰে চৰাইটোৱেও নিজৰ বাহ সাজে, কিন্তু সেই বাহটো ভাঙি বিঘ্নিত কৰে। জ্যোতিষত কোৱা হয় যে যেতিয়াই কোনো চৰাইয়ে আপোনাৰ ঘৰৰ বেৰত বাহ সাজে তেতিয়া আপোনাৰ বাবে সেয়া ভাল কথা, কাৰণ ই আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটাব। তেতিয়া আপুনি সোনকালে কোটিপতি হ'ব পাৰিব। তৃতীয়তে, জেঠী দেখা। বহুতে নিজৰ ঘৰত জেঠী দেখিলে খেদি পঠিয়াই দিয়ে। ইয়াৰ বাহিৰেও কিছুমানে মাৰিও পেলায়, কিন্তু তেওঁলোকে তেনে ভুল কৰা উচিত নহয়। আপোনাৰ ঘৰত যেতিয়া তুলসীৰ ওচৰত জেঠী দেখা যায় তেতিয়া তাৰ অৰ্থ হ'ল আপোনাৰ ওচৰলৈ বহুত টকা আহিব, যাৰ বাবে আপুনি কোটিপতি হ'ব পাৰিব। 4 নম্বৰে, বাটত টকা পোৱা। আমি যেতিয়া বাহিৰত ক'ৰবালৈ যাওঁ তেতিয়া সেই সময়ছোৱাত বহুবাৰ টকা পাওঁ, কিন্তু সকলোৰে লগত এনেকুৱা নহয়। যিসকলৰ ভাগ্য ভাল তেওঁলোকে বাটত ক'ৰবাত টকা পায়। টকা পোৱা মানুহে মন্দিৰত অৰ্পণ কৰিব লাগে। ইয়াৰ দ্বাৰা দেৱী লক্ষ্মী সুখী হয়। তেতিয়া তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'বলৈ আৰম্ভ কৰে আৰু পিছত কোটিপতি হ'ব পাৰে। 5 নম্বৰে, কোনোবাই ঝাৰু দিয়া দেখা। প্ৰতিটো ঘৰতে ঝাৰু ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াৰ সহায়ত আমি ঘৰৰ আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰি লওঁ। জ্যোতিষৰ মতে যেতিয়া কোনো ব্যক্তিয়ে নিজৰ ঘৰত কোনোবাই ঝাৰু মাৰি থকা দেখা পায় তেতিয়া তেওঁৰ বাবে সেয়া ভাল কথা, কাৰণ ইয়াৰ বাবে তেওঁৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'বলৈ আৰম্ভ কৰে আৰু তেওঁ ধনী হোৱাৰ দিশত আগবাঢ়িবলৈ আৰম্ভ কৰে। ঝাৰু লক্ষ্মী দেৱীৰ প্ৰতীক, যাৰ বাবে ইয়াক শুভ বুলি গণ্য কৰা হয়। সেয়েহে বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ শেহতীয়া খবৰসমূহ পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আনহাতে কাষত থকা ন'টিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।